নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এ টু জেড এডুকেশ্যনলৈ। আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ গুগল ট্ৰেন্সলেটৰৰ কথা। হয়, আপুনি অসমীয়া ভাষাৰ পৰা বিশ্বৰ সকলো ভাষালৈ কেনেকৈ অনুবাদ কৰি আপুনি পঢ়িব পাৰিব বা আপোনাৰ যিকোনো কামত আপোনালোকে গুগল ট্ৰেন্সলেটৰ সহায়ত বিশ্বৰ সকলো ভাষা অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিব বা আপুনি অসমীয়াৰ পৰা যিকোনো ভাষালৈ আপুনি অনুবাদ কৰিব পাৰিব। কেনেকৈ আপুনি অফলাইনৰ জৰিয়তে এই সকলোবোৰ সম্ভৱ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে দেখিবলৈ পাইছে এনেদৰে ইংৰাজীত টাইপ কৰাৰ লগে লগে অসমীয়াত হৈ গৈছে। গতিকে আপোনালোকে এই গুগল ট্ৰেন্সলেটৰ সহায়ত আপুনি অসমীয়াৰ পৰা বিশ্বৰ সকলো ভাষালৈ অসমীয়া ভাষাটোক অনুবাদ কৰি আপুনি পঢ়িব পাৰিব। ইয়াত আপোনালোকে ইংলিছ বাওঁফালে আৰু অসমীয়া সোঁফালে, মানে আমি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিম। ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলে আপুনি যেনেদৰে ইয়াত লিখি গৈছোঁ ঠিক তেনেদৰে তলত অসমীয়া হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মই এক্সাম্পল দি দিছোঁ, হাই আই এম ৰতন। ইয়াত তলত আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ মই ইংৰাজীত লিখি গৈছোঁ, ইয়াত অসমীয়া হৈ গৈছে। আপুনি কেনেকৈ আপোনালোকৰ মোবাইলত থকা ফটো বা কেমেৰাৰ সহায়তো আপুনি অনুবাদ কৰিব পাৰিব সেই বিষয়েও আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ মাত্ৰ মাজতো চুই দিলেই হৈ যাব। এতিয়া অসমীয়াৰ পৰা ইংৰাজীলৈ ইয়াত মই অসমীয়াত লিখি গৈছোঁ, তলত আপোনালোকে দেখিবলৈ পাইছে ইংৰাজীত হৈ গৈছে। যদি আপুনি ভুলকৈও লিখে বা ইয়াত অট'মেটিক শুদ্ধ কৰাৰ অপশ্যন আপোনালোকে দেখিবলৈ পাব। সকলোবোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ইয়াত সকলোবোৰ আপুনি শিকি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই অসমীয়াত লিখি গৈছোঁ, তলত ইংৰাজীত হৈ গৈছে। আপোনালোকক দেখুৱাবৰ কাৰণে মই টাইপ কৰিছোঁ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত ইংৰাজী হৈ গৈছে। ইয়াত আপোনালোকে টাইপ নকৰি আপুনি যদি কথায়ো কয় বা ভইচ ট্ৰেন্সলেটৰো আছে, ইয়াত মই সকলোবোৰ ভিডিঅ'টোত দেখুৱাই দিম আপোনালোকক। এই আপোনালোকে টাইপ কৰাখিনি কপিও কৰিব পাৰে, কপি কৰি আপুনি পেষ্ট কৰিবগৈ পাৰে বেলেগত, ইয়াত সেইটো অপশ্যনো আছে। যদি আপোনালোকে ভইচ ট্ৰেন্সলেটৰ কৰিব বিচাৰে আপোনালোকে দেখিবলৈ পাইছে ইয়াত মাইকৰ অপশ্যন এটা তললৈ চাব। মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে ভইচ ট্ৰেন্সলেটৰ সহায়ত অনুবাদ কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, দেখিছে তলত মাইকৰ অপশ্যনটো আছে, আপোনালোকে টাইট ক্লিক কৰিব। ইয়াত আপোনালোকক দেখুৱাই দিছোঁ মাইকৰ অপশ্যনটোত আপোনালোকে দবাই থ'ব লাগিব আৰু অকেত ক্লিক কৰক। ইয়াত যদি কওঁ মই হাই হাউ আৰ ইউ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে অসমীয়াত হৈ গৈছে নমস্কাৰ আপোনাৰ কি। এনেদৰে আপুনি যদি ইংৰাজীত কয় অসমীয়াত হৈ যাব। আকৌ যদি আপোনালোকে ইংৰাজীৰ পৰা অসমীয়ালৈ নহয় আপুনি চাইনিজত কওক বা যিকোনো বিশ্বৰ সকলো ভাষাত ক'লেও ইয়াত অসমীয়ালৈ অনুবাদ হৈ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই যদি ট্ৰেন্সলেট কৰোঁ বা ভইচ দিওঁ, ইয়াত যদি ভুলকৈও কওঁ আপোনালোকে ইয়াত ডিড ইউ মিন এই অপশ্যনটোত চুই আপোনালোকে শুদ্ধ কৰি ল'ব পাৰে। বন্ধুসকল, আপুনি যদি ক'ৰবালৈ ফুৰিবলৈ গৈছে, তাত যদি আপুনি অসমীয়াত লিখাটো নাথাকে, তাত যদি আপোনালোকে ৰাস্তাৰে গৈ থাকোঁতে দোকান এখন চিনিব পৰা নাই, তেন্তে কি কৰিব? এই সকলোবোৰ এই ভিডিঅ'টোত দেখুৱাম। আপোনালোকৰ মোবাইলত যদি ফটো এখন আছে চাইনিজ ভাষাত, যদি আপুনি বুজি পোৱা নাই বা ইংৰাজী ভাষাত আছে, তেনেহ'লে আপুনি আপোনাৰ মোবাইলৰ ফটোখনো অনুবাদ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই এখন ফটো ইংৰাজীত লিখা আছে, বুজি পোৱা নাই, মই ইয়াত অসমীয়ালৈ অনুবাদ কৰি লৈছোঁ। আপোনালোকে ইয়াত এনেদৰে ফটোখন ইম্পৰ্ট কৰি আপুনি অসমীয়ালৈ অনুবাদ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফটোখনত আছিলে ইংৰাজীত আৰু ইয়াত মই অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিছোঁ। ইয়াৰ উপৰিও বন্ধুসকল, যদি আপুনি চাইনালৈ ফুৰিবলৈ যায় তেতিয়া কি কৰিব? আপুনি ভাষাটো সলনি কৰি ল'ব। বাওঁফালে যদি আপুনি চাইনিজ ভাষা আৰু সোঁফালে অসমীয়া ভাষা কৰি ল'ব, তেতিয়া আপোনাৰ কেমেৰাটো অন কৰিও আপুনি যিকোনো ফটো মাৰি দিয়াৰ লগে লগেই আপোনালোকে
অনুবাদ কৰিব পাৰিব। ইয়াত কেমেৰা অপশ্যনো আছে, আপোনালোকে কেমেৰা অপশ্যনটোত ক্লিক কৰিব। কেমেৰা অপশ্যনটোত ক্লিক কৰাৰ লগে লগে মই আপোনালোকক দেখাবলৈ এই ফটোখন এখন চাইনিজত লিখা আছে, মই বুজি পোৱা নাই, জাষ্ট ফটো ক্লিক কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে চাইনিজ ভাষা অসমীয়ালৈ হৈ গৈছে। ঠিক তেনেদৰে আপোনালোকে যদি তামিল, তেলেগু বা ফৰাচী যিকোনো বিদেশলৈ যদি ফুৰিবলৈ যায়, গুগল ট্ৰেন্সলেটৰ সহায়ত আপোনালোকে যিকোনো ভাষা ট্ৰেন্সলেট কৰি আপুনি অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিব। ইয়াত আপোনালোকৰ বিভিন্ন অপশ্যন আছে, ফটোখনত মাৰি সকলোবোৰ কেপচাৰ কৰি চিলেক্ট অলত ক্লিক কৰিলেই আপোনালোকৰ গোটেই ফটোখনেই অসমীয়ালৈ অনুবাদ হৈ যাব। তাৰোপৰিও যদি বন্ধুসকল আপোনালোকৰ ঘৰত যদি এখন কিতাপ আছে, ইংৰাজীত আছে, আপুনি অসমীয়ালৈ অনুবাদ কৰি কেনেকৈ পঢ়িব সেই বিষয়েও আমি এই ভিডিঅ'টোত জনাম। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ এই গুগল ট্ৰেন্সলেটৰটো আপোনালোকে কেনেকৈ মোবাইলত ইনষ্টল কৰিব। এই এপটো আপোনালোকে প্লে ষ্টৰত পাই যাব। আপোনালোকে প্লে ষ্টৰত আপোনাৰ মোবাইলত আছে এপটো প্লে ষ্টৰ। ইয়াত আপোনালোকে সাৰ্চ কৰিব গুগল ট্ৰেন্সলেটৰ। গুগল ট্ৰেন্সলেটৰ আগতে আছিলে মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটত অসমীয়া ভাষা অনুবাদ কৰিব পৰা প্ৰথম আছিলে মাইক্ৰ'ছফ্ট যিটো এপ, এতিয়া গুগল ট্ৰেন্সলেটত আহি গৈছে, আজি এবছৰে হ'ল। গতিকে আপোনালোকে গুগল ট্ৰেন্সলেটৰ সহায়ত এতিয়া বিশ্বৰ সকলোবোৰ ভাষা অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিব। মই যিহেতু ইনষ্টল কৰি থৈ দিছোঁ ইয়াত, সেইকাৰণে আপডেট দেখাই আছে। গতিকে যদি আপোনালোকৰ মোবাইলত ইনষ্টল নাই তেনেহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব। যদি আপোনালোকৰ ঘৰত এখন কিতাপ আছে, বন্ধুসকল গুগল ট্ৰেন্সলেটত আপোনালোকে অফলাইনৰ জৰিয়তেও ট্ৰেন্সলেট কৰিব পাৰিব, কিন্তু আপোনালোকৰ লেংগুৱেজটো ডাউনলোড কৰি ল'ব লাগিব। ইয়াত মই এখন কিতাপ ইংৰাজীত আছে, ফটো মাৰি দিছোঁ অসমীয়ালৈ অনুবাদ কৰিবলৈ। গতিকে আপোনালোকে দেখিবলৈ পাইছে ফটোখন ক্লিক কৰাৰ লগে লগে সকলোবোৰ আপুনি যদি কেইটামান আখৰ চিলেক্ট কৰে, কেইটামান আখৰ চিলেক্ট কৰিব পাৰে। মই ইয়াত চিলেক্ট অল কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে কিতাপখন ইংৰাজীত আছিলে আৰু তলত অনুবাদ কৰি অসমীয়ালৈ হৈ গৈছে। গতিকে বন্ধুসকল গুগল ট্ৰেন্সলেটৰ সহায়ত আপোনালোকে অতি সহজে বিশ্বৰ সকলোবোৰ ভাষা অসমীয়ালৈ অনুবাদ কৰি পঢ়িব পাৰিব। ধন্যবাদ।